হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচ লগতে আছাম DLED এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনখন দেশক নীল নদীৰ দান বুলি জনা যায়? কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ইজিপ্ট। ইজিপ্তক নীল নদীৰ দান বুলি জনা যায়। নেক্সট কুৱেশ্যন, আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, নাইজেৰিয়া। আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম হৈছে নাইজেৰিয়া। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, দক্ষিণ আমেৰিকা। পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হৈছে দক্ষিণ আমেৰিকা। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মকৰক্ৰান্তীয় ৰেখা। অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে মকৰক্ৰান্তীয় ৰেখাডাল পাৰ হৈ যায়। নেক্সট কুৱেশ্যন, নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বাগমতী নদী। নেপালৰ ৰাজধানী কাঠমাণ্ডু বাগমতী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিছে, নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নতুন দিল্লী। নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমলৈ মানসকলক কোনে আনিছিল? অসমলৈ মানসকলক কোনে আনিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বদন চন্দ্ৰ বৰফুকন। অসমলৈ মানসকলক বদন চন্দ্ৰ বৰফুকনে আনিছিল। নেক্সট কুৱেশ্যন, 2 ফেব্ৰুৱাৰীৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? 2 ফেব্ৰুৱাৰীৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বিশ্ব জলাশয় দিৱস। 2 ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম কি? অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নাগালেণ্ড। অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম হৈছে নাগালেণ্ড। নেক্সট কুৱেশ্যন, কোন চনত নাগালেণ্ড অসমৰ পৰা বিভক্ত হৈছিল? কোন চনত নাগালেণ্ড অসমৰ পৰা বিভক্ত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1963 চনত। 1963 চনত নাগালেণ্ড অসমৰ পৰা বিভক্ত হৈছিল। নেক্সট কুৱেশ্যন, বশিষ্ঠ আশ্ৰম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? বশিষ্ঠ আশ্ৰম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰাজেশ্বৰ সিংহ। বশিষ্ঠ আশ্ৰম মন্দিৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কোন চনত বশিষ্ঠ আশ্ৰম মন্দিৰ নিৰ্মাণ কৰা হৈছিল? কোন চনত বশিষ্ঠ আশ্ৰম মন্দিৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1764 খ্ৰীষ্টাব্দত। 1764 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল? প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হাতী। প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক আছিল হাতী। নেক্সট কুৱেশ্যন, অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজাজন কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰাজবংশৰ ৰজাজন আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল? কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ গোবিন্দ চন্দ্ৰ কছাৰী ৰাজ্যৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ নেক্সট কুৱেশ্যন অসমত কোনে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অসমত কোনে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বিশ্বসিংহ অসমত বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন অসমীয়া ছবিৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল অসমীয়া ছবিৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মনীষা হাজৰিকা অসমীয়া ছবিৰ প্ৰথম মহিলা সংগীত পৰিচালক আছিল মনীষা হাজৰিকা নেক্সট কুৱেশ্যন মেদিনী চৌধুৰীয়ে ৰচনা কৰা বিখ্যাত অসমীয়া উপন্যাস বন্দুকা বেহাৰ কোনজন ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি শ্ৰী শ্ৰী মাধৱদেৱ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিখন কোনে ৰচনা কৰিছে অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিখন কোনে ৰচনা কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ দেৱেন্দ্ৰনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যত কোনজন ব্যক্তিক ৰঞ্জু হাজৰিকা চন্দ্ৰ নামেৰে জনা যায় অসমীয়া সাহিত্যত কোনজন ব্যক্তিক ৰঞ্জু হাজৰিকা নামেৰে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কুমুদ চন্দ্ৰ হাজৰিকাক ৰঞ্জু হাজৰিকা নামেৰে জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ ১৭ সংখ্যক লোকসভাৰ অধ্যক্ষ কোন সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ওম বিৰলা ভাৰতৰ ১৭ সংখ্যক লোকসভাৰ অধ্যক্ষ হৈছে ওম বিৰলা নেক্সট কুৱেশ্যন অসমীয়া চিনেমাক কি নামেৰে জনা যায় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি জলিউড অসমীয়া চিনেমাক জলিউড নামেৰে জনা যায় নেক্সট কুৱেশ্যন অসমৰ সাক্ষৰতাৰ হাৰ কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 72.19% আৰু এইটো 2011 চনৰ লোকপিয়ল অনুসৰি মতে নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ 2 অক্টোবৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস 2 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন ফ্ৰাংচেংমুৰ বৰগোহাঁইৰ পত্নীৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মূলাঘাবৰু ফ্ৰাংচেংমং বৰগোহাঁইৰ পত্নীৰ নাম হৈছে মূলাঘাবৰু নেক্সট কুৱেশ্যনটো সুধিছে কোনজন শিখ গুৰুক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয় এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গুৰু নানক দেৱ নেক্সট কুৱেশ্যনটো সুধিছে ষ্টেট ক্ৰিকেটৰ এটা ইনিংছত 10টা উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী কোন এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি অনিল কুম্বলে ষ্টেট ক্ৰিকেটত এটা ইনিংছত 10টা উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী হৈছে অনিল কুম্বলে নেক্সট কুৱেশ্যন গীদা আৰু ভাংৰা কোনখন ৰাজ্যৰ লোকনৃত্য কোনখন ৰাজ্যৰ এটি লোকনৃত্য সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি পাঞ্জাব গীদা আৰু ভাংৰা পাঞ্জাব ৰাজ্যৰ লোকনৃত্যৰ নাম নেক্সট কুৱেশ্যন মহাভাৰতৰ ৰচক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি মহৰ্ষি বেদব্যাস মহাভাৰতৰ ৰচক হৈছে মহৰ্ষি বেদব্যাস নেক্সট কুৱেশ্যন অৰ্থশাস্ত্ৰ নামৰ কিতাপখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি চাণক্য অৰ্থশাস্ত্ৰ নামৰ কিতাপখন চাণক্যই লিখিছিল নেক্সট কুৱেশ্যন চাণক্যৰ আন এটা নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কৈটিল্য চাণক্যৰ আন এটা নাম হৈছে কৈটিল্য নেক্সট কুৱেশ্যন কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে
অপশ্যন বি গুৱাহাটী। গুৱাহাটীক পূবৰ পোহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল? কোন চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1889 চনত। 1889 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল। নেক্সট কুৱেশ্যন কোনজন গায়কক ব্ৰহ্মপুত্ৰৰ ৱাৰ্ড বুলি জনা যায়? কোনজন গায়কক ব্ৰহ্মপুত্ৰৰ ৱাৰ্ড বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা ব্ৰহ্মপুত্ৰৰ ৱাৰ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যন দলাহতীয়া দলংখন কোনখন নদীত নিৰ্মাণ কৰা হৈছে? দলাহতীয়া দলংখন কোনখন নদীত নিৰ্মাণ কৰা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি লোহিত নদী। দলাহতীয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন চিফুং কোন সম্প্ৰদায়ৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বড়ো। চিফুং বড়ো সম্প্ৰদায়ৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ। নেক্সট কুৱেশ্যন জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠাপানীৰ হ্ৰদ লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মণিপুৰ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠাপানীৰ হ্ৰদ লোকটক হ্ৰদ মণিপুৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে কেওবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মণিপুৰ। কেওবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান মণিপুৰ ৰাজ্যত আছে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি বুলি জনা যায়? ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ পাঞ্জাৱ। পাঞ্জাৱক পঞ্চনদীৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যন নাতুলা পাছে ভাৰতক কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে? নাতুলা পাছে ভাৰতক কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চীন। নাতুলা পাছে ভাৰতক চীন দেশৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কেৰেলা। ভাৰতৰ কেৰেলা ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত আছে? দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কৰ্ণাটক। দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কৰ্ণাটক ৰাজ্যত আছে। নেক্সট কুৱেশ্যন চিয়াচেন হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত? চিয়াচেন হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাৰাকোৰাম। চিয়াচেন হিমবাহ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত। নেক্সট কুৱেশ্যন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উত্তৰাখণ্ড। নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত আছে। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত বাৰিষা সৰ্বাধিক বৰষুণ হয়? ভাৰতৰ কোনখন ৰাজ্যত বাৰিষাত সৰ্বাধিক বৰষুণ হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মেঘালয়। মেঘালয় ৰাজ্যত বাৰিষাত সৰ্বাধিক বৰষুণ হয়। নেক্সট কুৱেশ্যনটো সুধিছে
কাক ভাৰতৰ আইৰণ মেন বুলি জনা যায়? কাক ভাৰতৰ আইৰণ মেন বুলি জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰণ মেন বুলি জনা যায়। নেক্সট কুৱেশ্যন, সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, শকুন্তলা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটকখনৰ নাম হৈছে শকুন্তলা। নেক্সট কুৱেশ্যনটো সুধিছে, ডিয়েগো গাৰ্চিয়া কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপৰ নাম? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, ভাৰত মহাসাগৰ। ডিয়েগো গাৰ্চিয়া ভাৰত মহাসাগৰত এটি দ্বীপৰ নাম। আৰু আছাম পুলিচ আৰু আছাম DLED এন্ট্ৰেন্স এক্সামৰ বাবে যদি কিতাপ কিনিব বিচাৰে, মই কেইখনমান কিতাপ টেগ কৰি দিছোঁ, সেইখন কিতাপ ল'ব পাৰে। এইকেইখন কিতাপ ল'লে বহুত ভাল হ'ব আৰু বহুতো কমন পৰে এইকেইখন কিতাপৰ পৰা।